সকলোলৈকে সেৱা জনাই দেখিছেনে এটা নতুন ভিডিঅ'। সকলোলৈকে সেৱা জনাই এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ, দেখিছেনে? এয়া বাৰীতে দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ এতিয়া গাঁৱলীয়া কাৰণে এতিয়া দেখিছেনে কিমানখিনি বিলাহী ওলাইছে আৰু ইমানখিনি আছে গম পাইছেনে? পকি আছে আৰু থৈ দিব পৰা হ'ব অলপ দিনৰ কাৰণে, মানে 3-4 সাঁজ হ'ব আৰু। কাৰণ এতিয়া কিনিবলৈ গ'লে ইমানকেইটা এনেকৈ বিলাহী নাপাব আৰু গেলা পচা কি ভিন্ন ধৰণৰ। এতিয়া গাঁৱত সেইটোৱে ভাল চাওকচোন বাৰু। এতিয়া কিমান ধুনীয়া হৈ আছে, এইকেইডাল ছিঙি থৈ দিম, পকি আছে। কাৰণ গছত থাকিলেও বেয়া হৈ যায় আৰু সেইকাৰণে ছিঙি থৈ ফ্ৰিজত ভৰাই থ'লে বাৰু ভাল হৈ থাকিব। আৰু এনেকৈয়ে ধৰক ৰাতিপুৱা মানে গা নুধোতে কামটো কৰিছোঁ, বিলাহীটা ছিঙি লৈছোঁ। কাৰণ গা ধোৱাৰ পিছত আকৌ এনেকৈ যি টি কাম কৰিবলৈ আহিবলৈ সময়ো নিমিলে আৰু সেইকাৰণে ভাবি ল'লোঁ ছিঙি লওঁ। আৰু বিলাহী ভালেমানকেইটা ওলাব বাৰু, মানে 2-3 সাঁজ হৈ যাব। আৰু তাৰ ভিতৰতে শাকো আছে বাৰীতে, চাওক এতিয়া গাঁৱতে থাকিলে সেইবোৰেই ভাল আৰু বাৰু। শাক আছে ভালেমানকেইডাল আৰু তেনেকৈ ছিঙি ল'ম আৰু। পননুৱা বুলি কয়, এয়া পননুৱা শাক। আৰু